ভালপোৱা অবিহনে জীয়াই থকা যায়, কিন্তু ভালপোৱা মানুহজনৰ কৰা প্ৰতাৰণা কেতিয়াও মানি লোৱা নাযায়। কাৰোবাক বহুত ভাল পালেও সেইটো কেতিয়াও তাৰ কাষত প্ৰকাশ কৰিব নাযাবা। তুমি যদি তাইক বহুত পৰিমাণে ভাল পোৱা আৰু সেইটো যদি তাক বুজাই দিয়া, তেনেহ'লে তুমি নিশ্চিত থকা তেওঁৰ পৰা তুমি বহুত আঘাত পাবা। কাৰণ মানুহে অতিৰিক্ত কিবা পাই গ'লে সেইটোক সহজলভ্য বুলি ভাবি অৱহেলা কৰিব আৰম্ভ কৰি দিয়ে। কাৰোবাক ঠিক সিমানখিনিয়ে ভাল পাবা যিখিনি ভালপোৱাৰ প্ৰয়োজন। প্ৰয়োজনতকৈ বেছি ভালপোৱাৰ মানুহে মূল্য দিব পাহৰি যায়। থকা ঘৰখন সৰু হওক একো ক্ষতি নাই, কিন্তু মানুহৰ মনটো ডাঙৰ হ'ব লাগে। খং আৰু ধুমুহা দুটা একেই, থামি যোৱাৰ পিছত বুজিব পাৰি ক্ষতি কিমানখিনি হৈছে। নীৰৱতাৰ ভাষা সকলোৱে বুজি নাপায়। অলপ সময় চুপ কৰি থকা দেখিবা সকলোৱে ভুল বুজি গুচি যাব। মিছাৰে অলপ দিনৰ বাবে সফল হ'ব পাৰি, কিন্তু সঁচাৰে প্ৰথমতে কঠিন হ'লেও সফলতা ধৰি ৰাখিব পাৰি গোটেই জীৱন। জীৱনত এই দুই ধৰণৰ মানুহৰ পৰা দূৰত থকা ভাল। প্ৰথমটো ব্যস্ত মানুহ, যিজনে অকল নিজৰ ইচ্ছা হ'লে কথা ক'ব। আৰু দ্বিতীয়টো হ'ল স্বাৰ্থপৰ মানুহ, যিসকলে কেৱল নিজৰ প্ৰয়োজনতহে আনৰ লগত কথা ক'ব। কোনোবাই যদি এবাৰ মোৰ মনৰ পৰা ওলাই যায়, দ্বিতীয়বাৰ আৰু তেওঁক সেই ঠাইখনত থকাৰ সুযোগ নেদিওঁ। এইটো মোৰ ইগ' নহয়, এইটো মোৰ আত্মসন্মান। যদি সম্পৰ্কটো জীয়াই ৰাখিবলৈ মান অভিমান ইগ' পাহৰি গৈ তোমাকেই আগুৱাই যাব লাগে, তেনেহ'লে আগুৱাই যোৱা। কিন্তু বাৰে বাৰে যদি তোমাৰে যাবলগীয়া হয়, তেনেহ'লে তুমি থামি যোৱা। ভাল মানুহ আৰু ভাল সময় তোমাক সুখ দিব, বেয়া মানুহ আৰু বেয়া সময় তোমাক শিক্ষা দি যাব। আৰু জীৱনৰ বাস্তৱতা